আজি ৰাতিপুৱাই দেউতাই 25 কেজি চাউলৰ বেগ এটা লৈ আনিলে এইটো মই এতিয়া ভিতৰলৈ গুড মৰ্নিং ফ্ৰেণ্ডছ ওয়েলকাম টু মাই নিউ ব্লগ আপোনালোকে মোৰ ব্লগটি চাই থাকিব আৰু যদি ভাল লাগে আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই ড্ৰয়িং কৰিম বুলি ভাবিছো কাৰণ বহুত দিন হৈ গ'ল দুসপ্তাহ হৈ গ'ল প্ৰায় মাজত গ্যাপ হৈ গ'ল প্ৰতি সোমবাৰে মই যিমানে হওক দিবলৈ চেষ্টা কৰো এটা আৰ্টৰ ভিডিঅ' এটা কিন্তু দুসপ্তাহ হৈ গ'ল দিব নোৱাৰিলে গুৱাহাটীলৈ যাবলগীয়া হ'ল তাত অলপ সময় গ'ল গতিকে তাৰ পৰা আহি পেলাই আজি ভাবিছো এটা ড্ৰয়িং বনাও ধুনিয়াকে আৰু সেইটো আপলোড কৰো কাৰণ ষ্টুডেন্ট সকলেও হেতু চাই থাকে বহুতে আঁকি পেলাই মোলৈ পঠাই থাকে গতিকে তেওঁলোকেও মেছেজ কৰিছে যে স্যাৰ কিয় দুসপ্তাহ হ'ল মেছেজ দিয়া নাই ভিডিঅ' নিদিয়া নেকি গতিকে মই আজি ভিডিঅ' বনাম বুলি ভাবিছো আপোনালোকে চাই থাকিব মই কি বনাম বা কেনেদৰে বনাম মই আপোনালোকক দেখুৱাম বাৰু কিন্তু মই ভিডিঅ'টো আপোনালোকৰ আৰ্টৰ চেনেলটোত মই আপলোড কৰিম পুৰা সম্পূৰ্ণ কিন্তু পদ্ধতিসমূহ আপোনালোকৰ মই ইয়াত দেখুৱাই আছো কেনেকৈ মই কৰো কেনেকুৱা ধৰণৰ সেটআপ কৰো গতিকে চাই থাকিব মোৰ চেনেলটি আহি গ'ল কাম কৰিবলৈ ওপৰৰ ছাদখনৰ ঢলাই কৰি আছে ৰডবিলাক আনি থৈছো এইবিলাক সিধা কৰিব এতিয়া ঘৰলৈ আহিলো আহি পেলাই বেয়া লাগিছে মনটো অকমান মানে মোৰ তেজপাত গছডাল যিডাল আছিলে কিহৰ কাৰণে মৰি গ'ল নাজানো গোটেই পাতকেইটা শুকাই গ'ল বহুত কষ্ট কৰি ৰখাইছিলোঁ ঘৰত নানা ধৰণৰ প্ৰগ্ৰেম হৈছিলে প্ৰগ্ৰেম হওঁতেও মই গছজোপা কাটিবলৈ দিয়া নাছিলোঁ এতিয়া গছজোপা গোটেই পাত শুকাই গ'ল তথাপি কাটি দিয়া নাই চাওঁ কিবা এটা আশা কৰি আছোঁ যে গছজোপা আকৌ ঠিক হয় নেকি তলত টাৰবিলাক ঠিক কৰি আছে সন্মুখত মাছও বিক্ৰী কৰি আছে মাছ লাগে যদি ইয়াৰ পৰা সন্মুখৰ পৰা আমাৰ লৈ আহিব পাৰি এইফালে হৈছে আপোনাৰ চিমেণ্টৰ দোকান সন্মুখতে চিমেণ্ট আছে তাৰ পৰা লৈ আহিব পাৰি সেইটো ক্ষেত্ৰত আমাৰ ভাল হৈছে বহুত আৰু ওপৰত ইয়াৰ কাম চলি আছে ওপৰত আপোনাৰ বিমখিনি দিয়া হৈ গ'ল প্ৰায় বিমবিলাক দিয়া হৈ গ'ল অকল মানে এতিয়া বিমৰ মাজত যিবিলাক কেৰেং থাকে এই ইয়াৰ পৰা ইয়ালৈ মাজলৈ যাব এডাল কেৰেং আৰু সেইফালৰ পৰা মাজলৈ আহিব কেৰেং দুডাল গতিকে এই কেৰেঙৰ কাৰণে জিন্দালৰ ষ্টীল লৈ আনিছোঁ জিন্দালৰ ৰড আনিছোঁ ইয়াত গতিকে এইবিলাক লগাব গতিকে আপোনালোকে চাই থাকক মই আৰু কাম আগবাঢ়িলে আপোনালোকক দেখুৱাই আছোঁ আজিলৈ কিন্তু তেজপাত গছডাল মৰাৰ কাৰণে বহুত বেয়া লাগিছে মোৰ মই বেলেগ এডাল তেজপাত হ'লেও আনি পেলাই মই ৰুব লাগিব ওপৰলৈ বালিবিলাক নি আছে এতিয়া মানে তলৰ পৰা কঢ়িয়াই আছে এতিয়া এই বালি চিমেণ্ট মিক্স কৰি পেলাই ইয়াত টিঙৰ যিবিলাক ঢৌ আছে এইবিলাক সমান কৰি পেলাই মানে তাৰ ওপৰত ঢালাই হ'ব কাৰণ ঢৌবিলাক থাকিলে দিগদাৰ হ'ব এই ঢৌবিলাক মানে চিমেণ্ট বালি মিক্স কৰি পেলাই মছলা দি পেলাই সমান কৰি দিব আপোনালোকে দেখিছে এয়া এইখিনি ৱালখিনি মই নিজে ডিজাইন কৰিছিলোঁ অকণমান আপোনালোকক দেখুৱাইছোঁ এইটো ধৰক অকণমান এইখিনি জেগা কৰিছিলোঁ মই আৰু ইয়াত এইটো মানে ফাংগাছ টাইপৰ অকণমান মানে ইয়াত টেক্সাৰ দিবলৈ চেষ্টা কৰিছোঁ যিমান দেখিছে ৱালৰ তলফালে যেনেকুৱা হয় বৰষুণ পৰিলে ফাংগাছ হৈ যায় সেইটো মই ইয়াত কৰিবলৈ চাইছিলোঁ তাৰ কাৰণে ইয়াত অকণমান কাঠফুলা টাইপৰ বনাই দিছোঁ প্লাষ্টাৰ পেৰিছ আৰু মাজে মাজে কিছুমান হেৰি কৰিছোঁ আপোনাৰ বিৰলা পুট্টি ব্যৱহাৰ কৰিছোঁ গতিকে চাওক এতিয়া মই লাইটৰ গোটেই সেটআপখিনি কৰি লৈছোঁ ইয়াতে
ভিডিঅ' বনাবৰ কাৰণে আৰ্টৰ ইয়াতে কাৰণ পোহৰটো অকণ ভাল লাগে তো দুটা লাইট লৈছোঁ দুটা লাইটৰ পোহৰত মই ছবি আঁকোঁ তাৰপিছত ভিডিঅ'টো কৰোঁ ওপৰত মোবাইলটো লৈ পেলাই এনেদৰে এতিয়া আৰম্ভ কৰিছোঁ আপোনালোকক মই দেখুৱাই আছোঁ কেনেদৰে কৰি আছোঁ চাই থাকক তেতিয়াহ'লে গাইজ এইটো কৰিলোঁ অকণমান আৰু অলপমান কাম বাকী আছে আপোনালোকে চাব পাৰে দেখুৱাই আছোঁ বাকী আছোঁ যিমানটো হৈ গৈ থাকে মনটো ভাল লাগি গৈ থাকে প্ৰথমতে মানে হ'ব নহ'ব নেকি এনেকুৱা ধৰণৰ হ'ব কোনো ধৰণৰ ধৰি লওক আমাৰ প্ৰি প্লেন থাকে যদিও ক'ব নোৱাৰোঁ যে কেনেকুৱা হ'বগৈ কিন্তু যেতিয়া হৈ গৈ থাকে বস্তুটো মনটো ভাল লাগি থাকে আৰু কৰিবলৈ মন গৈ থাকে তেতিয়া এই অনুভূতিটো যিসকলে ক্ৰিয়েটিভ কামত লাগি থাকে তেওঁলোকে গম পাব অলপমান এইটো চাব পৰা এইটো হৈছেগৈ প্ৰায় আৰু অকণমান বাকী আছে এতিয়া গোটেই প্ৰচেছটো মই পিছত আকৌ এডিটিং কৰিম এইটো এডিটিং কৰাৰ পিছতহে মানে আকৌ হ'ব কাৰণ ইয়াত বহুত দীঘল হৈ যায়গৈ কিন্তু সেই গোটেই বস্তুটো মই অকণমান কম সময়ৰ ভিতৰতে দেখুৱাবলগীয়া হৈ যায় 10 বা 15 মিনিট ভিতৰত নহ'লে বাকী যিসকল দৰ্শক আছে তেওঁলোকে ইমান দীঘল ধৰিলে চাবলৈ ভাল নাপাবও পাৰে গতিকে বহুত ধৰণৰ প্ৰচেছ যায় এটা কষ্ট হয় যদিও ভাল লাগে যেতিয়া মানে ছবিখন ভাল লাগে বুলি মানুহে কয় এটা ভিডিঅ' বনাবলৈ যাওঁতে যথেষ্টখিনি কষ্ট হয় বিশেষকৈ আপোনাৰ যেতিয়া আৰ্টৰ ভিডিঅ' এটা বনাবলগীয়া হয় এইটো আঁকিব লাগে এডিট কৰিব লাগে আপুনি তাৰপিছত নানা ধৰণৰ মেটেৰিয়েলৰ খৰচ আহে তাত আৰু সেইটো প্ৰিজাৰ্ভ কৰিবলৈ আকৌ মানে ব্যৱস্থা ল'বলগীয়া হয় যাতে ছবিখন বেয়া নহয় কিন্তু বহু ক্ষেত্ৰত বেয়া হৈ যায়গৈ কাৰণ থৈ দিওঁতে সেইটো ধৰি লওক কেতিয়াবা বতৰৰ কাৰণে ফাংগাছ লাগি যায় বা তেনেধৰণৰ অকণমান সেমেকি গ'লে বস্তুটো বেয়া হৈ যায়গৈ কিন্তু যেতিয়া মানুহে লাইক কৰে বা কমেণ্ট কৰে কিবা এটা ভাল তেতিয়া মানে গোটেই কষ্টখিনি এনেকুৱা লাগে যে সাৰ্থক হৈ গ'ল আৰু মানে পাহৰি যোৱা হয় যে সেইখিনি কষ্ট কৰিছিলোঁ তাৰ বাবদ মানুহৰ পৰা একো নালাগে অকণমান মানে মৰম পালে ভাল লাগে আৰু ছাতৰ ওপৰত বহি আছোঁ এতিয়া ছাতিটো লৈ পেলাই ৰ'দ বিৰাট আৰু এইফালে মছলা মাৰি আছে দৌবিলাক মানে টিঙৰ দৌবিলাক সমান কৰিবলৈ আজি চব কষ্টৰ কামবিলাক হৈ গ'ল কালিৰ পৰা আকৌ জালখন ৰাখিব পথাৰত The next day আজি ছাটখনৰ ওপৰত গোটেইখিনি হেৰি মাৰি দিলে মছলা মাৰি দিলে সমান কৰি দিলে যাতে ঢালাই কৰিলে মানে সমান হয় ইয়াৰ ওপৰত এতিয়া আকৌ প্লাষ্টিক লগাব প্লাষ্টিকটো কাইলৈ লগাব চাগে তাৰপিছত ইয়াত লোহা দিব চাৰিজন ছাটখন বন্ধা হোৱাৰ পিছত সকলোতকৈ শেষত চিৰিকেইটা বন্ধা হয় গতিকে এইটো কাম শেষ কৰি আছে আজি দুটো মানে এইখিনি মোটামুটি লাগি আছে কি আনিলা ৰাখি আৰু মিঠা আৰু সেন্দুৰ ৰাম এই সেন্দুৰ পিন্ধাই জানো তুমি এতিয়া ৰাখি পিন্ধাব ইউটিউবত দেখিলা নে ক'ত দেখিলা এতিয়া কি কৰিব লাগিব মই ঘূৰা মচ আছে দেখি দিলে পাইকি মানুহে পিন্ধে কোনটো হাতত পিন্ধে সেইটো হাতত যেটো পিন্ধিম তেতিয়াহ'লে মই কেমেৰাটো গৈ পেলাই ল'ব লাগিব তোমাকো বান্ধে জানো
তোমাকো পানী দিব লাগিব নি তোমাৰ হাতটো ইমান অকমান দুজনকে পাতিলে টান হ'ব চিংগুলকে পানী এগাল চিংগুল পাব কুকুৱামান হ'ল কাটি দিব লাগিব দেই এতিয়া এইটো খাই দিয়া সেন্দুৰ দিম নেকি এতিয়া ৰিমি এয়া পিছফালে বহি আছে গেম শিকাই আছে মোক কেনেকৈ খেলিব লাগে তাৰপিছত এতিয়া চাহ আনিলে চাহ খাওঁ এতিয়া ৰিমিয়ে আমি গুৱাহাটীলৈ যোৱা ভিডিঅ'টো চাই আছে এতিয়া মোবাইলত তাই চোৱা নাছিলে ৰিমি আগতে ওলালে লগত যাবলৈ অ' ৰিমি তুমি যাবা জানো হয় নেকি ৰিমি যাবলৈ ওলাইছে ৰিমিয়ে গান শুনিছে তাই বোলে ভাল লাগিছে গান শুনি হেপী বাৰ্থডে গান শুনি আছে হেপী হেপী বাৰ্থডে আপোনালোকে চেনেলটো ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বহুত লাইক কৰিব যদি ভাল পাইছে ফ্ৰেণ্ডছ